নমস্কাৰ নিউজ 24 নৰ্থ ইষ্টৰ এক বিশেষ অনুষ্ঠানলৈ মই অলুদে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁ এগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে, যিগৰাকী ব্যক্তিয়ে অসমীয়া ছবি জগতৰ তিনিখনকৈ ছবি অসমৰ ৰাইজক উপহাৰ দিছিল তথা বিশিষ্ট সুৰকাৰ গায়ক তথা গীটাৰিষ্ট। তেখেতৰ নাম হৈছে জেপি দাস, সকলোৱে পৰিচিত। জেপি দাস ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। নমস্কাৰ। প্ৰথমে আমি তেওঁৰ মুখেৰে জানিব বিচাৰিম তেওঁৰ জন্ম ক'ত হৈছিল, লগতে শিক্ষা ক'ত কেনেদৰে গ্ৰহণ কৰিছিল। হয়, মই জন্ম হৈছিলোঁ ডিব্ৰুগড়ত। ডিব্ৰুগড় এইটো বৰবাৰী বুলি কয়, বেৰী হোৱাইট মেডিকেল স্কুল আছিল তেতিয়া। তেতিয়া এইটো AMC নাছিলে আৰু আছাম মেডিকেল কলেজ নাছিলে। ডিব্ৰুগড়ত জন্ম হৈছিলোঁ এইকাৰণে, মা ডিব্ৰুগড় আছিলে আৰু দেউতা শ্বিলঙত চাকৰি কৰিছিলে। মই গৰ্ভপাত কৰিছোঁ শ্বিলঙতে। তাৰপিছত 3 মাহ যেতিয়া ডিব্ৰুগড় লৈ গ'ল, তাত মই জন্ম হৈছোঁ। জন্ম হৈ 3 মাহ থাকি আকৌ শ্বিলঙলৈ গুচি আহিছোঁ। গতিকে মোৰ জন্মস্থান ডিব্ৰুগড় বুলিয়ে ক'ব পাৰিব, বৰবাৰী বুলি কয়। সেই তাতে ডিব্ৰুগড় চহৰতে মোৰ জন্ম। আপুনি শিক্ষা, আনুষ্ঠানিক শিক্ষাৰ পৰা প্ৰাৰম্ভিক শিক্ষা গোটেই আপোনাৰ শিক্ষা জীৱন ক'ত কেনেদৰে আৰম্ভ কৰিছিল? মই শিক্ষা আৰম্ভ কৰিছোঁ শ্বিলঙতে। ছেইণ্ট মেৰিজ স্কুল আছিলে, কো এডুকেশ্যন, ল'ৰা ছোৱালী একেলগে পঢ়ে। এইটো মই 50 চনত স্কুলত সোমাইছোঁ প্ৰথমে, 1950 চনত। মই 47 চনত মোৰ জন্ম। দেউতাৰ নাম ধীৰেন্দ্ৰনাথ দাস, মাৰ নাম বীণাপাণি দাস। স্কুল ছেইণ্ট মেৰিজৰ পৰা ছেইণ্ট এডভান্সত আহিলোঁ মই। ছেইণ্ট এডভান্স স্কুলত আহি পেলাই এইটো ছিনিয়ৰ কেম্ব্ৰিজ দেই। ছিনিয়ৰ কেম্ব্ৰিজ মানে নৰ্থ ইষ্টত ছিনিয়ৰ কেম্ব্ৰিজ নায়েই তেতিয়া। আমাৰ ডিগ্ৰীবিলাক দিলেহেঁতেন লণ্ডনৰ পৰা, ছিনিয়ৰ কেম্ব্ৰিজ অক্সফৰ্ড ইউনিভাৰ্চিটি, কেম্ব্ৰিজ ইউনিভাৰ্চিটি। কিন্তু মই কি হ'ল, ইমান টান পালোঁ। গতিকে মই 9th ষ্টেণ্ডাৰ্ডৰ পৰা পিছত মই তাত বাদ দি পেলাই মই শ্বিলং গভৰ্ণমেণ্ট স্কুললৈ আহিলোঁ। শ্বিলং গভৰ্ণমেণ্ট স্কুলৰ পৰা মেট্ৰিক পাছ কৰিলোঁ। মেট্ৰিক পাছ কৰি মই ছেইণ্ট এন্থনিজত, ছেইণ্ট এন্থনিজ কলেজৰ পৰা গ্ৰেজুৱেশ্যন ল'লোঁ, হিষ্ট্ৰীত অনাৰ্ছ হৈ। তাৰপিছত মই পঢ়াখিনিৰ কথা কৈছোঁ। তাৰপিছত মই ইউনিভাৰ্চিটিলৈ আহিলোঁ। ইউনিভাৰ্চিটিটো সেই MA ইংলিছত ছিট পালোঁ। কিন্তু প্ৰিভিয়াছ পোৱাৰ পিছত মই ফাইনেল নিদিলোঁ এইকাৰণেই যে মই প্ৰিভিয়াছটো পাছ কৰি মই ৰেডিঅ'ত চাকৰি পাই গ'লোঁ। গতিকে পঢ়া শুনা সেই ক্লাছ 1ৰ পৰা গ্ৰেজুৱেশ্যনলৈকে মই হাফ MA বুলি ক'ব লাগিব, কাৰণ যিহেতু ফাইনেল নিদিলোঁ মই, ইংৰাজী ছাবজেক্ট আছিলে মোৰ পঢ়া শুনা। এইখিনিতে দৰ্শকক এটা কথা জানিব বিচাৰিব, যিহেতু আপুনি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল, তাৰ মাজতে আকৌ চৰকাৰী বিদ্যালয়ত আহিবলগীয়া হ'ল। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা আপুনি চৰকাৰী বিদ্যালয়লৈ আহিছিল, এই ক্ষেত্ৰত কিবা সমস্যাৰ সন্মুখীন হৈছিল নেকি? নাই, তেতিয়া সেইটো বয়সত আৰু সেইটো বয়সৰ শ্বিলঙত এইটো ব্যক্তিগত আৰু চৰকাৰী বুলি কথা নাছিলে। পঢ়া শুনাই। এতিয়া যে এনেই যে হাল্লা কৰি থাকে কিছুমান গভৰ্ণমেণ্ট স্কুল, কিছুমান প্ৰাইভেট স্কুল, পঢ়া শুনাটো এটাই, এই আখৰটো এটাই। এই প্ৰাইভেট স্কুলত পঢ়িলে এইটো এনেকুৱাই হ'ব, বিটো এনেকুৱাই হ'ব। গতিকে এইটো মানে খালি এটা হাল্লা বুলি ক'ম মই এটা। গতিকে এইটো মোক দিগদাৰি কৰা নাছিলে। আৰু আপুনি জনালে যে ৰেডিঅ'ত চাকৰি পাইছিল। ৰেডিঅ'ত চাকৰি কৰি থকাৰ সেই সময়ৰ অভিজ্ঞতা কেনেকুৱা আছিল? আমাৰ নিউজ 24 নৰ্থ ইষ্টৰ দৰ্শকসকলক সেই বিষয়ে অকণমান জনাব। মই যিটো সময়ত ৰেডিঅ'ত সোমাইছিলোঁ 69ত দেই, সেইখিনি সময়ত আকাশবাণী গুৱাহাটীৰ যিটো নাটক, সাহিত্য, সংগীত, সেইটো সোণালী যুগ বুলি ক'ব লাগিব। কাৰণ তেতিয়া যিখিনি ৰেডিঅ'ত মানুহ আহে কঠিকা দিবলৈ, মানে বীৰেণ ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি হীৰেণ ভট্টৰ পৰা, নিৰ্মলপ্ৰভা বৰদলৈ, নীলমণি ফুকন, ককা, এইবিলাক চবকে মই দেখিছোঁ, চবৰে ৰেকৰ্ডিং মই কৰিছোঁ। গতিকে এইখিনি মানুহৰ আশীৰ্বাদ পাইছোঁ। আৰু সেইটো 70 দশকটো 70-80 আধালৈকে অসমীয়া জাতিৰ সোণালী যুগ আছিল। কালচাৰেল লাইনত দেই, বাকীবিলাকতো সোণালীয়ে আছিলে। মই মানে যিহেতু মই কালচাৰেল মানুহ, ৰেডিঅ'ত চাকৰি কৰিছোঁ। ৰেডিঅ'ৰ সাহিত্য, সংস্কৃতি আৰু গান আৰু নাটকত আছিল নীলু চক্ৰৱৰ্তী, অৰুণ শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ, যোগেশ্বৰ বৰঠাকুৰ। এইখিনি মানুহৰ লগত একেলগে চাকৰি কৰাৰ কাৰণে মই নিজকে খুব গৌৰৱান্বিত, গৌৰৱ হওঁ। এইখিনি কথা, সময়টো মোৰ খুব ষ্টাৰ্টিং সময়তে মই স্বৰ্গৰ পৰা মানুহ স্বৰ্গলৈ যায়হে, মই স্বৰ্গৰ পৰা আহিছোঁ এইখিনি মানুহৰ লগত। ডিব্ৰুগড়ত জন্ম, উজনি অসমৰ ডিব্ৰুগড় জিলাত আপোনাৰ জন্ম হৈছিল। তাৰপাছত শিক্ষাদান কৰিছিল আপুনি শ্বিলঙত। আকৌ বৰ্তমান আহি আপুনি গুৱাহাটীৰ বাসস্থান, স্থায়ী বাসিন্দা হিচাপে কেনেকুৱা মানে উজনিৰ বিশেষ এটা হয়, তাতে আপুনি আকৌ গ'ল শ্বিলঙত, এতিয়া বৰ্তমান আহি গুৱাহাটী। তিনিটা ঠাই, তিনিটা বিশেষ মাদকতা বা সুকীয়া অভিজ্ঞতাও নিশ্চয় আছে চাগে। আমাৰ নিউজ 24 নৰ্থ ইষ্টৰ দৰ্শকসকলক অকণমান সেই বিষয়ে জনাব। ভাল প্ৰশ্ন কৰিছে। 3 জেগাত
তিন জেগাত তিনিটা মন ডিব্ৰুগড়ত মোৰ মাহঁতৰ ঘৰ মা মামাহঁতৰ ঘৰ ডিব্ৰুগড় মনটো মোৰ প্ৰথম ঘৰ বুলি ক'ব লাগিব শ্বিলঙত মই ডাঙৰ হ'লোঁ আৰু শ্বিলঙত ইংলিছ মিডিয়ামত পঢ়া আৰু তেতিয়া মই ইংলিছ মিডিয়ামত পঢ়াৰ কাৰণে মই ইংৰাজী গানবিলাক শুনিলোঁ তাৰ ৰেডিঅ'ত মানে তেতিয়া ৰেংগুন ৰেডিঅ' শুনে জাকাৰ্টা মেলেছিয়া শুনো তাত চব ইংৰাজী গান বাজে আৰু ইংৰাজী মই শুনি কিয় ভাল পাওঁ মই ইংলিছ মিডিয়ামত পঢ়াৰ কাৰণে মই ইংৰাজী ভাষাটো বুজি পাওঁ চব লাভ চং আছিলে গতিকে সেইবিলাক শুনি পেলাই মই যেহেতু বুজি পাওঁ গানবিলাক ইংৰাজী সংগীতৰ প্ৰতি মোৰ অকণমান প্ৰেমটো বাঢ়ি গ'ল আৰু দেউতাও ক্লাছিকেল ছিংগাৰ আছিলে ৰেডিঅ'ত 1940 চনত তেওঁ আকাশবাণীৰ পৰা গান গায় মাৰ নামো বীণাপাণি দাস বীণাপাণি দাস মানে জানো সৰস্বতী নাম বীণাপাণি দেউতাও মই জন্ম হোৱাৰ আগৰ পৰাই গান গাই আছে গতিকে মই টোটেল প্ৰডাক্টটো নিজকে টোটেল প্ৰডাক্ট এটা সংগীতৰ প্ৰডাক্ট বুলি ধৰোঁ আচলতে এইটো সংগীতৰ প্ৰডাক্ট যোনটো যিহেতু আপুনি ক'লে সেইটো আপোনাৰ হয়তো জন্মগত বা তেজত আছে বুলি আপুনি কম মই তেজত থাকিব কাৰণ দেউতা ৰেডিঅ'ত গাইছিলে এতিয়া 40 চনৰ পৰা আৰু মায়ে যে দেউতাক বিয়া কৰে এজন সংগীতজ্ঞক গতিকে মাৰ তাতো ডেফিনেটলি সংগীতৰ আৰু মিছেছ মই যাক বিয়া কৰালোঁ তেওঁ এগৰাকী খুব বিখ্যাত গায়িকা আছিলে এখন বোধকৰা অসমত এখনেই ঘৰ আছে য'ত মোৰ দেউতা ৰেডিঅ' অনতা শিল্পী মোৰ মিছেছ অনতা শিল্পী আৰু মোৰ ছোৱালী জিন্তি দাস তাই অনতা শিল্পী ক'তো নাই চাগে এনেকুৱা এটা ঘৰত বাপেকৰ পৰা নাতিনী সকলোকে অনতা শিল্পী প্ৰিয় দৰ্শক আপুনি যিহেতু চাকৰি ৰেডিঅ'ত আপুনি চাকৰি কৰিছিল তাৰ পাছত আকৌ সংগীত জগতখনলৈ কেনেকৈ আহিল ৰেডিঅ'ত মই প্ৰায় 40 বছৰ চাকৰি কৰিলোঁ বিভিন্ন জেগাত প্ৰথমে মই প্ৰডাকশ্যন এছিষ্টেণ্ট হিচাপে জইন কৰিছিলোঁ আকাশবাণী গুৱাহাটীত তাত 14 বছৰ চাকৰি কৰি 83 চনত মই 69ত সোমাইছিলোঁ 83 চনত মই UPSC পৰীক্ষা দি পেলাই প্ৰগ্ৰাম এক্সিকিউটিভ হিচাপে মই ডিব্ৰুগড়ত প্ৰথম পষ্টিং হ'ল তাত মই 83 পৰা 87লৈ থাকিলোঁ তাৰপিছত আকৌ গুৱাহাটীলৈ আহিলোঁ প্ৰগ্ৰাম এক্সিকিউটিভ হিচাপে তাৰপিছত গুৱাহাটীৰ পৰা মই আইজল গ'লোঁ মিজোৰামৰ মই আকৌ প্ৰমোশ্যন হ'ল মই এছিষ্টেণ্ট ডাইৰেক্টৰ সেইটো তেজু গ'লোঁ মানে তেজু আমাৰ অৰুণাচলৰ তেজু নামচাই তেজু চৌখাম তাত গ'ল তাৰপৰা লাষ্টত মই গুৱাহাটীত আহি 2008 চনত মই ৰিটায়াৰ কৰিলোঁ এইখিনি মোৰ মানে হেৰি আৰু চাকৰি জীৱনৰ আৰু এটা কথা কওঁ মই যেতিয়া মই ডিব্ৰুগড়লৈ গ'লোঁ গুৱাহাটীত মই প্ৰডাকশ্যন এছিষ্টেণ্ট বুলি পোষ্টত আছিলোঁ এতিয়া বহুত ছিংগাৰ লগ পালোঁ তেওঁলোকৰ লগত বজালোঁ তেওঁলোকৰ লগত চিনাকি হ'লোঁ তেওঁলোকক গান শিকালোঁ তেওঁলোকক সুৰ দিলোঁ মই গান কৰি পেলাই তাৰপিছত এই সাহিত্য নাটকৰ মানুহটো লগ পাইছে গতিকে এই যিখিনি অভিজ্ঞতা মই পালোঁ গুৱাহাটীত ডিব্ৰুগড়ত পালোঁ জ্যোতিষ জাহাতক পালোঁ জ্যোতিষ ভট্ট ৰাজেন গোহাঁই চৈয়দ চালুদা প্ৰশান্ত বৰদলৈ এই মানুহখিনি যিমানে মানুহৰ লগত তোমাৰ সংস্পৰ্শ হয় সিমানে মানুহটোৰ অকণমান চিন্তাধাৰাবিলাক বেলেগ হয় তাৰপিছত মই আকৌ আইজলত যেতিয়া গ'লোঁ মিজোৰামত মিজো মানুহখিনি কেনেকুৱা মানুহ সেইখিনি এইটো বুজি পালোঁ তাৰ যেতিয়া মই আকৌ তেজুত গ'লোঁ মিচিমীয়া মানুহখিনি কেনেকুৱা আদি মানুহখিনি কেনেকুৱা সেইটো বুজি পালোঁ গতিকে এইখিনি মোৰ জাৰ্ণি মোৰ চাকৰি যিটো জাৰ্ণি তাত মোক বহুত সহায় কৰিছে মোৰ চাকৰিটোৱে বৰ্তমান সময়লৈকে আপুনি কোনোবা ৰাজনীতিৰ ক্ষেত্ৰত কিবা জড়িত আছে নেকি নাই মই জন্মৰ পৰাই ৰাজনীতি নাই ৰাজনীতি নাই আৰু ডাইৰেক্ট নাই ৰাজনীতি মই ভাল পাওঁ কাৰণ এই হাৰমনিয়ামখন ৰাজনীতিৰ লগত নিমিলে গীটাৰখন ৰাজনীতিৰ লগত নিমিলে এটা গান ৰাজনীতিৰ লগত নিমিলে গতিকে ৰাজনীতি হ'ল এটা পলিটিকেল বস্তু ডাৰ্টি পলিটিক্স বৰ্তমান সময়ত বহুতো শিল্পী বিভিন্ন ধৰণৰ ৰাজনৈতিক দলৰ লগত জড়িত হৈছে এই ক্ষেত্ৰত আপোনাৰ মতামত কি হয় নহয় এইখিনি যিখিনি শিল্পী জইন কৰিছে সৰু সৰু ল'ৰা চব 30 বিল' 30 বা বিল' 40 ল'ৰা ছোৱালীখিনি আছে এইখিনি জইন কৰিছে হয়তো চাকৰি বাকৰি নাই ভাবে কিজানি কিবা এটা পলিটিকেল পাৰ্টি জইন কৰিলে মই অকণমান ইনকাম এটা আহিব বা কোনোবা ফালে মই ঠিকা পাম কণ্ট্ৰেক্ট পাম সেইটো কাৰণে জইন কৰিছে আৰু যিবিলাকে 40ৰ পিছত দেৰিকৈ পলিটিক্স জইন কৰিছে সিহঁতৰ মতলববিলাক খুব ভাল নহয় কিন্তু মতলববিলাক খুব ভাল নহয় গতিকে ছিনিয়ৰ মানুহ হঠাৎ পলিটিক্সত জইন কৰা তাৰ ডেফিনেটলি কিবা এটা মতলব থাকিব সেইটোৱে কথা আপোনাৰ জীৱনৰ এনেকুৱা কিবা বিশেষ মুহূৰ্ত আছে নি যিটো মুহূৰ্তই হয়তো আপোনাক এতিয়াও কেতিয়াবা মনত পেলায় বা আমনি কৰে মানে সংগীতৰ ক্ষেত্ৰত মনত পেলা সেইটো ভূপেন দাৰ লগত যেতিয়া মই 2-3খন ফাংচন বহাইছোঁ তাৰপিছত এবাৰ মই ষ্টেজ প্ৰগ্ৰাম কৰোঁতে ভূপেন দা আগত বহি আছে
মোৰ গান শুনি আছে সেই তাতকৈ সোণালী মুহূৰ্ত মোক নালাগে কল্পনা ৰাজমীও আছিলে কল্পনা ৰাজমীটো ধৰা নাই ভূপেন্দ্ৰই বহি পেলাই যেতিয়া গানটো মন দি চাই আছে মই মাজে মাজে গানৰ মাজত ভূপেন্দ্ৰলৈ চাওঁ ভূপেন্দ্ৰ একদম এনেকৈ হাতত হাত দি পেলাই মোৰ ফালে চাই আছে সেইটো মোৰ আটাইতকৈ মোৰ জীৱনৰ গানৰ মুহূৰ্তৰ ভিতৰত আটাইতকৈ মানে কি 1 নম্বৰ ৰেংকিং মই দিম তাৰ বাবে বহুত মুহূৰ্ত আছে দেউতাই যেতিয়া মোৰ দেউতাই গান গাই নিজে যেতিয়া ৰেডিঅ'ত মোৰ প্ৰগ্ৰাম শুনে দেউতাই সেইটো এটা ভাল লাগি থাকে সেইবিলাক আপোনাৰ এটা গান আছিল যে মোক বুজিবা যিদিনা সেই গানটোৰ এনেকুৱা কিবা বিশেষ তাৎপৰ্য আছে নি তাৎপৰ্য মই লিখিব দিলোঁ এইকাৰণে যে মানুহ মৰাৰ পিছত মানুহক মনত পেলোৱা গান মোক বুজিবা যিদিনা মই নাথাকিম সেইদিনা মানুহ নাথাকাৰ পিছতে মানুহক বুজি পায় বুজিছে নাই মিছ যেতিয়া কৰে আই মিছ ইউ বুলি যে কয় সেই শব্দটো এই গানটোত আই মিছ ইউ চং তাৰমানে তোমাক মই নাপাওঁ এতিয়া তোমাক এতিয়াহে বুজিছোঁ তুমি এনেকুৱা আছিলা জীয়াই থাকোঁতে কাকো পাত্তা নিদিয়ে নহয় এতিয়া জয়ন্ত হাজৰিকা ভূপেন হাজৰিকাৰ মৰাৰ পিছতে ভূপেন হাজৰিকা বাৰু চিৰ জীৱনতেই ভূপেন হাজৰিকাক ধৰি থাকে কিন্তু জয়ন্ত হাজৰিকাহঁতে মৰাৰ পিছতে বেছি হেৰিটো পাইছে মানুহটো চিনি পাইছে সেই কথা প্ৰতি উশাহত আছে এক কাহিনী আপোনাৰ এটা খুব বেছি দিনৰ নহয় সেইটো এটা মানে খুব দৰ্শকে আঁকোৱালি লৈছে সেই গানটোৰ এনেকুৱা কিবা বিশেষত্ব আছে নি মোক বুজিবা প্ৰতি উশাহত আছে এক কাহিনী এই চহৰ মোৰ বৰ পুৰণি গানটো সুৰ কৰাটো বহুত দিন হ'ল 20 বছৰে হ'ল ভিডিঅ'টো 2 বছৰমান হৈছে তাৰমানে কিয় কৰিছে গুৱাহাটী চহৰখন আৰু মই তাত গুৱাহাটী নামটো নাই এই চহৰ মোৰ বৰ পুৰণি সেইখন এতিয়া মই সেই গানটো যিকোনো চহৰতে গাব পাৰোঁ ডিব্ৰুগড়ত গ'লেও গাব পাৰোঁ দিল্লীত গ'লেও গাব পাৰোঁ কাৰণ চহৰৰ প্ৰতি যিটো মৰম সেইটো বুজাই পেলাই কৈছোঁ আৰু এইটো অল টাইম চং চবৰ কাৰণে গাব পাৰে আৰু গুৱাহাটী বুলি মেনশ্যন কৰা নাই কাৰণে গুৱাহাটী বুলি ক'লে ই গুৱাহাটীৰ সেইকাৰণে গুৱাহাটীৰে গান গাইছে মই দুলীয়াজানত গ'লেও এই গানটো গাব পাৰোঁ হয় নহয় আৰু এসময়ত আপুনি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন তেখেতৰ সৈতে আপুনি এটা গান গাইছিল বুলি ক'লে সাধাৰণতে খুব সঠিক কোৱা বুলি ক'লে ভুল হ'ব কাৰণ যিহেতু আপুনি তেখেতক মাতিছিল আৰম্ভণি তেখেতেই কৰিব কৈছিল এনেকুৱা সেইবিলাক মুহূৰ্তলৈ মনত পৰিলে কেতিয়াবা আকৌ আপোনাৰ সেই মানে মঞ্চত গান গাবৰ মন যোৱা সেইটো দিন সেইটো মোৰ কোনো স্মৰণীয় মুহূৰ্ত নহয় সেইটো কাৰণ যিবিলাক ফাংচন মোৰ নগাঁও ডিষ্ট্ৰিক্টতে হয় ৰকিবুলে মোক লখিমপুৰত গৈ পেলাই মাতিব নোৱাৰে যিবিলাকে মাতিব নিদিব কথাই কৈছোঁ এই নগাঁও ডিষ্ট্ৰিক্টত যিটো চামগুৰি নগাঁও টাউন তাতে তেওঁ স্পনচৰ কৰা যিবিলাক প্ৰগ্ৰাম তেওঁ আহেই তেওঁ কমিটিক কৈ থয় যে জেবি দাৰ লগত মই এটা গান গাম তেতিয়া মই যেতিয়া গান গাওঁ তেওঁ উঠি আহে যে মোক কৈও লয় দেই জেবিদা মইতো নাগাব বুলি ক'ব নোৱাৰোঁ তাই তাল চাল একোৱেই নাই তেওঁ ইচ্ছাটোক মই বাধা নিদিওঁ তেওঁ যিহেতু ইচ্ছা এটা গৈছে তেওঁ মন্ত্ৰী হওক যিয়ে নহওক কিন্তু এজন মানুহতো গানটো গাব বেলেগৰ গান নাগায় মোৰ গানেই গাব গতিকে মই মানা কৰাটো উচিত নহ'ব উঠি আহি গান গাই মোৰতো ধৰিবলৈ ফূৰ্তি পায় আৰু সেই ফূৰ্তিটো মই কেতিয়াও বাধা দিব নোৱাৰোঁ এজন মানুহৰ ফূৰ্তি এটাত বাধা দিয়াটো পাপ কিন্তু সেইটো আপোনাৰ জীৱনৰ 3খন ছবি আমি অসমৰ ৰাইজে পাইছিল পাহাৰী কন্যা প্ৰভাতী পক্ষীৰ গান আৰু আছিল শেষ উপহাৰ এই 3খন ছবিকেইখন যিহেতু যথেষ্ট কষ্ট কৰিব লগা হৈছিল এনেকুৱা আপুনি কি কষ্ট কৰিছিল যিহেতু ৰাইজে যেতিয়া আদৰি লৈছিল আৰু ৰাইজৰ ওচৰত আপুনি কৃতজ্ঞ হৈছিল প্ৰথম ছবিখন হ'ল পাহাৰী কন্যা সেইখনৰ মোক সুবিধা দিলে মুনীন বৰুৱা তাৰপিছত এইবিলাক চিনেমা কৰাৰ পিছত মুনীন বৰুৱাই এই কন্যাদান এইবিলাক আহিলে জুবিনৰ কমপ্লিট চব চিনেমাতে জুবিনৰ মিউজিক মোক কিয় বিচাৰিলে মুনীন বৰুৱাই মোৰ বয়সৰে মোতকৈ 4 মাহমান অলপ হয়তো ডাঙৰ হ'ব পাৰে জয়ন্ত হাজৰিকাৰ তেতিয়া গানবিলাক ওলাইছিলে মই সুৰ কৰা আৰু তেওঁলোক জয়ন্ত হাজৰিকা আগতে গোলাঘাটলৈ খুব গৈ আছিলে গোলাঘাটৰ সুৰ বাহিনীটো গোলাঘাটতে জন্ম মুনীন বৰুৱাৰ ঘৰতে জন্ম মোক ক'লে জেপি তুমি অকণমান জয়ন্ত ষ্টাইলৰ গানবিলাক তুমি গোৱা যেতিয়া সুৰ কৰা তুমি এইখনত ৰাণাটো নাই জয়ন্ত হাজৰিকা তুমি কৰি দিয়া গতিকে মই মুনীন বৰুৱাক এতিয়া নাই কিন্তু মুনীন বৰুৱাক সদায় শ্ৰদ্ধা জনাই কওঁ আৰু গানবিলাক অকণমান জয়ন্ত ষ্টাইলৰ নিচিনা কৰিছিলোঁ মই সমৰ হাজৰিকাই গাইছে মাতটো জয়ন্ত হাজৰিকাৰ মাতেৰে এটা গাইছে গতিকে মোৰ সম্পূৰ্ণ হিচাপে মই চেষ্টা কৰিলোঁ মালবিকাই গাইছে মালবিকা গোলাঘাটৰ ছোৱালী মালবিকা সমৰ হাজৰিকাই গাইছে আৰু গল্পটো কিয় পাহাৰী কন্যা চাম কিয় দিলে তাতে সেই আমাৰ কাৰ্বি আংলঙৰ গল্প এটাৰ ওপৰত ঘটনাটো কাৰ্বি আংলঙৰ গল্পটোও ভাল গানবিলাকো মই চেষ্টা কৰিছিলোঁ আৰু সেইখিনি সময়ত এই কেছেটৰ পৰা চিডিলৈ ট্ৰেন্সফৰ্মেশ্যন এটা হৈছিলে গতিকে তেতিয়া চিনেমাৰ গানবিলাক ইমান বিক্ৰী নহয়
কিন্তু চিনেমাখন এতিয়া টিভিত দি মানে চাই আৰু এইটো কথা বৰ্তমান সময়ত দেখা যায় যে আপোনাৰ যোনটো এতিয়া আপুনি যেতিয়া এখন ছবি কৰা হয় বা এটা গান কৰা হয় ছ'চিয়েল মিডিয়া বিশেষকৈ ফেচবুকত অকণমান আপোনাৰ প্ৰম' এৰি পিনি ভাইৰেল কৰি দিয়ে আপোনালোকৰ সময়ত সেইটো নাছিল এই ক্ষেত্ৰত কিবা প্ৰভাৱ ছ'চিয়েল মিডিয়াই পেলাইছে বুলি ভাবেনে না প্ৰম'টো কি জানা বেছি প্ৰম' মানে হয় দুৰ্বলতা আছে যিটো বস্তু চিয়'ৰ নাই সেইটো প্ৰম' কৰি থাকে খালি আৰু প্ৰম' এনেকুৱা প্ৰম' কৰে পিছত আমনি লাগে গতিকে প্ৰম' নোহোৱা বস্তুটোৰ কম্পিটিশ্যনটো বেছি হয় তেতিয়া প্ৰম' নাছিলেই নহয় আগতে ট্ৰেইলাৰ দেখাইছিলে চিনেমাত ট্ৰেইলাৰো নাই তেতিয়া গতিকে মই নাভাবোঁ যে প্ৰম' হ'লে গানখন চিনেমাখন চলিব বা প্ৰম' হ'লে ভাল হয় প্ৰম' দৰকাৰ নাই ভাল বস্তু সদায় ভাল হ'ব তাক বেয়া কৰিব কোনেও নোৱাৰে আগৰ যোনটো অসমীয়া গান আছিল আৰু বৰ্তমানৰ যোনখিনি অসমীয়া গান কৰিছে বিহু ধৰক আগৰ যোনটো বিহু আছিল খুহুতীয়া নাম হওক জাত নাম হওক কিবা নাম হওক বিহু গানৰখিনিৰ লগত বৰ্তমানৰ যোনবিলাক বিহু ওলাইছে বা বিহু সুৰীয়া যোনবিলাক গীত ওলাইছে নৱপ্ৰজন্মৰ গায়কসকলে গাইছে এই ক্ষেত্ৰত আপুনি কি কয় যে আগৰ বিহু এতিয়াৰ বিহু বা আগৰ অসমীয়া গান এতিয়া অসমীয়া গান শব্দবিলাকৰ আপোনাৰ আগৰ শব্দবিলাক চাব গানৰ প্ৰতিটো গানতে তাৰ কথাখিনিও বেলেগ হয় এতিয়াৰো ইয়াৰ মাজত কিছুমান শব্দ ভৰাই দিছে যোনবিলাক শব্দই হয়তো যুৱ প্ৰজন্মই আদৰি ল'ব পাৰে কিন্তু তাৰ মাজতো এনেকুৱা এক বিশেষ কিবা আছে যোনটোৰ কাৰণে প্ৰাপ্তবয়স্কসকলে অকণমান মানিবলৈ অসুবিধাৰ সন্মুখীন হ'ব লগা হয় বুলি আপুনি ভাবে বিহুটোতো তেতিয়াও বিহু হয় কিন্তু এতিয়াও বিহুটো বিহুৱেই কিন্তু তেওঁলোকে অকণমান বেলেগ কৰি দিছে বিহুটো প্ৰকৃতিৰ বিহুটো কেতিয়াও চেঞ্জ নহয় হয় বহাগ মানে বহাগী হয় শব্দবিলাক চেঞ্জ কৰিছে মডাৰ্ণ শব্দ সোমাই দিছে তাৰ মাজত এইটো কিয় হৈছে এইটো কাৰণ আজিকালি যোনে গান লিখে আগতে যোনে গান লিখিছিলে চব সাহিত্য সভাৰ সভাপতি কোনোবা আছামিজ ডিপাৰ্টমেণ্টৰ হেড এতিয়া যিকোনো ল'ৰাই গানটো পঢ়া শুনা নকৰা ল'ৰাটো ক্লাছ 8ত পঢ়া ল'ৰাটো গান লিখি দিয়ে সেইটো গান লিখা অধিকাৰ নাই বুলি মই নকওঁ সিও লিখিব কাৰণ সেই অসমীয়া ল'ৰাটোৱে লিখিব লাগে কিন্তু অকণমান জানি বুজি যদি লিখে আৰু বিহুত তেতিয়া এটা বিহুৰ বতৰত মই যদি চাৰ্ফৰ কথা কওঁ বিহুৰ কথাত প্ৰেম গছ আহঁত গছ হয় নহয় গছৰ তলত নাচা আৰু প্ৰেম পলাই লৈ যোৱা ছোৱালীজনী পলাই লৈ যোৱা এইটোৱে থাকিব লাগে বাকী বেলেগ ছাবজেক্ট থাকিব নালাগে গতিকে অলপ পঢ়া শুনা কৰি পেলাই গান লিখিলে আজিকালি ল'ৰা ছোৱালী মই সেইটোৱে অনুৰোধ কৰিছোঁ কাৰণ মোৰ বয়স এতিয়া প্ৰায় 80 হ'ব আৰু 2 বছৰ 3 বছৰ পিছত গতিকে মই কোৱাটো মানে কি সেইটো মই যে পাইতাৰা মাৰি কোৱা নাই জাতিটোৰ স্বাৰ্থত কৈছোঁ মই যে সেইটো এজন অসমীয়া বেয়া অসমীয়া এটাক মই ডেফিনেটলি তাক শুধৰাব লাগিব মোৰ দায়িত্ব এইটো গতিকে ভালকৈ লিখা ভালকৈ শব্দ বাছি লোৱা সেই তেনেকৈ আৰু এতিয়া গানটোতো নাইকিয়াই হৈ গ'ল গানৰ লগতে আপুনি ভাল গীটাৰো বজায় গতিকে এই গীটাৰ বজোৱাৰ আপুনি কেতিয়া আৰম্ভ কৰিছিলে যে গীটাৰ বজাবৰ কাৰণে যিহেতু এজন ভাল গীটাৰিষ্ট বুলি আমি জানো বা দৰ্শকসকলেও জানে যে জেপি দাস অকল গায়ক বা গীতিকাৰ সুৰকাৰেই নহয় এজন ভাল গীটাৰিষ্টো এই গীটাৰিষ্টটো আপোনাৰ মনত কেতিয়া আহিল যে মই গীটাৰো বজাম বা এজন এনেকুৱা হৈ যাম বা এইটো পৰ্যায়ত মানে সেইটো আপোনাৰ মনত কেতিয়া চিন্তাধাৰা আহিছিল গীটাৰটো মই যেতিয়া শ্বিলঙত খাচীয়াৰ লগত নেপালীৰ লগত ডাঙৰ হৈছোঁ মই কলেজলৈকে খাচীয়া আৰু নেপালী আৰু অসমীয়া আছিলে অসমীয়া ল'ৰাও আছে মোৰ বন্ধু তেতিয়া গীটাৰখন শ্বিলঙত 1 নম্বৰ ইনষ্ট্ৰুমেণ্ট তেতিয়া কোনোবাক মই বজাই মই তেতিয়া মেট্ৰিক পঢ়োঁতে মোক দেউতাই মেট্ৰিক পঢ়াৰ সময়ত মোক গীটাৰখন কিনি দিলে এতিয়া গীটাৰৰ দাম 5,000 এতিয়া তেতিয়া মোক 100 টকাত গীটাৰখন কিনি দিছিলে মোক গীটাৰ ইংৰাজী গান শুনো আৰু মই গীটাৰখন কিনাৰ পিছদিনাৰ পৰা খাচীয়া ল'ৰা নেপালী ল'ৰা ভৰ্তি হৈ গ'ল মোৰ ঘৰত গীটাৰখন বজাব লাগে তাহাঁতকো আমি কেতিয়াবা এখন গীটাৰকে 3জনে বজাওঁ এজনে এইটো লেফ্টৰ যিটো কৰ্ড ধৰে এজনে এইটো মাৰে আৰু এজনে এইখন হাতেৰে এইখিনি কিবা কিবি বজাই থাকে এখন গীটাৰ যে 3টাই মানুহে বজাব পাৰে সেইটো মই শ্বিলঙতে দেখা এতিয়া হয়তো ইম্পচিবল কথা সেইটোও চাগে এটা স্মৰণীয় মুহূৰ্ত বুলিয়ে ক'ব লাগিব সাংঘাতিক স্মৰণীয় মুহূৰ্ত 3টা মানুহে যদি এখন গীটাৰ বজাই আছে সেইটো অসম্ভৱ বুলি ভাবিব এতিয়া মই কেতিয়াবা 3জন মানুহ থাকিলে মই দেখাই দিলোঁ হয় তাৰমানে মই বজাই দিছোঁ এটাই লেফ্টত কীবৰ্ড হেৰিখন বৰ্ডখন ধৰে এটাই ষ্টাম্প কৰে আৰু এটাই এইখিনি ষ্টাম্প কৰে দি এইফালে ই বেলেগ কৰে ই বেলেগ কৰে ই বেলেগ কৰে গতিকে 3খন গীটাৰ বাজি থাকে এইবিলাক দিন ভাল আছিলে গীটাৰৰ প্ৰাৰম্ভিক শিক্ষা ক'ৰবাত লৈছিলে নি আপুনি গীটাৰ বজাব শিক্ষা লোৱা নাই মই তেনেকৈ বজাই পেলাই এই খাচীয়া ল'ৰাকেইটা আহি পেলাই চি মেজৰ ডি মেজৰ এফ মেজৰ কৰ্চবিলাক দিয়ে তাৰপিছত মই প্ৰথম গীটাৰত অসমীয়া গানটো বজাইছিলোঁ মানুহে মানুহৰ বাবে বা মই আৰু মোৰ চাহটো বজাবলৈ খুব চি মেজৰ খুব ভাল মই দেখাই দিম অলপ পিছত বাৰু গতিকে এই তেনেকৈ গীটাৰত
অসমীয়া গান ইংৰাজী গান ভেঞ্চাৰ্ছ শ্যাডোজ বুলি বেণ্ড এটা আছিলে ভেঞ্চাৰ্ছ আছিলে তেওঁলোকৰ লগত মই তেওঁলোকৰ ইনষ্ট্ৰুমেণ্টবিলাক বজাওঁ মই সেই তেনেকৈ আৰু এতিয়াও গীটাৰখন মোৰ লগতে থাকে হয় প্ৰিয় দৰ্শক তেতিয়া তেখেতে যিহেতু গানো গায় গীটাৰো বজায় আমি পলম নকৰোঁ তেওঁৰ গীটাৰো শুনো লগতে আমি গানো শুনো গীটাৰ বজাওঁ তেখেতৰ সকলোৱে উপভোগ কৰোঁ তাৰপিছত মানুহে মানুহৰ বাবেতো তেনেকৈ বজাইছিলোঁ এতিয়া পাহৰিছোঁ হাতখন আহিব কিন্তু গানটো পাহৰিছোঁ কোনটো গান বজালে ভাল হ'ব এই আৰু গান মই গাইছোঁ মোক সুৰকাৰ হিচাপে বেছিকৈ মানুহে স্বীকৃতি দিলে মই ভাল পাম গায়ক মই পিছতহে হৈছোঁ 90 চনৰ পৰা গান গাবলৈ আৰম্ভ কৰিছোঁ ষ্টেজত আৰু ৰেডিঅ'ত মই এতিয়া মোৰ এটা নিজৰ গানেই গাওঁ বাৰু জয়ন্তজিকাই গাইছিলে মই সুৰ কৰিছিলোঁ মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ এই গান যদি সুৰ হয় মোৰ এই গান যদি সুৰ হয় তোমাৰ মনত ৰ'ব ধৰা হয় যদি তোমাৰ আকাশ চুব এইটো মোৰ মানে প্ৰাৰম্ভিক অৱস্থাত সুৰ কৰা 72-73 মই ৰেডিঅ'ত চাকৰি কৰি থাকোঁতে আৰু এই গানটো জয়ন্ত হাজৰিকাই যিমান ধুনীয়াকৈ গালে তাৰপাছত মোক উৎসাহ দিলে তাৰমানে জেবি তুমি সুৰ কৰি যোৱা জীৱন তেতিয়া মই প্ৰথম অৱস্থাত সুৰে কৰিলোঁ তাৰ মোৰ মিছেছৰ গানটো আছে ডিব্ৰুগড়ত ৰেকৰ্ডিং হৈছিলে সেইটো মই গাই দিছোঁ মোৰ মিছেছৰ নাম হীৰা দাস মই ক'লোঁ অলপ বনতিমান পলাশৰে চাকি জ্বলে আজি মন নীৰৱে জ্বলে আজি ফাগুণৰে জোনাৰী ৰাতি বনতিমান পলাশৰে চাকি জ্বলে আজি মন নীৰৱে জ্বলে আজি ফাগুণৰে জোনাৰী ৰাতি বনত ইমান পৰিচয় বিহীন যাযাবৰ নগৰী অকল কৰিয়া মই বিচাৰিছোঁ লগৰী পৰিচয় বিহীন যাযাবৰ নগৰী অকল কৰিয়া মই বিচাৰিছোঁ লগৰী ধন্যবাদ প্ৰিয় দৰ্শক এয়া আছিল জেপি দাস ডাঙৰীয়া আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাক যিহেতু ইমানখিনি আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে নিউজ 24 নৰ্থ ইষ্টৰ দৰ্শকসকলকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাৰ প্ৰত্যেকটো অনুষ্ঠান এনেদৰে মৰমেৰে আঁকোৱালি লোৱাৰ বাবে আমাৰ সকলো নিউজ 24 নৰ্থ ইষ্টৰ পৰিয়ালৰ হৈ সকলোকে পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ আপোনাৰ জেপি দাস ডাঙৰীয়া দাক আমি আপোনাৰ যিহেতু বহুমূলীয়া সময় দিলে দৰ্শকৰ কাৰণে আমাৰ অনুৰোধত গানো গোৱালে গীটাৰো বজাই দেখুৱালে পুনৰবাৰ আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ শেষৰ গীতটি মই নিউজ 24 নৰ্থ ইষ্টক উৎসৰ্গা কৰিছোঁ ধন্যবাদ